খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আপোনালোকক প্ৰয়াসী পৰি ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ মই প্ৰয়াসী কৌশিক শৰ্মাই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ইগনৰ কৰিব সাউণ্ড আহি আছে মানে প্ৰেছাৰে চিটি দি আছে দেই আৰু এতিয়া হৈছে সন্ধিয়া 7 মান বাজি গৈছে ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ আজি হৈছে 1 ফেব্ৰুৱাৰী আৰু বুধবাৰ তেনেহ'লে মই এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু মই এতিয়া কলেজৰ পৰা আহি পাই অকণমান কাপ খাই জাষ্ট ফ্ৰেছ হৈছোঁ আৰু মই এতিয়া এটা বস্তু খাবলৈ লৈছোঁ মানে মধুৰি আচলতে দিনতে ছিঙিছিলে কিন্তু দিনত কলেজ যাওঁ খাবলৈ মেলিবলৈ সময় নহয় মধুৰি নি পেলাই বাৰ টেবুলত ৰাখি থৈছোঁ দুইজনীয়ে ভাগ কৰি খাম একেটা মধুৰিকে তেনেহ'লে এখন কটাৰী কাটিম আৰু এতিয়া খাম আৰু ইফালে আমাৰ মেডামে কি কৰি আছে ক'লা উঠি গৈছে লেপটপত কাম কৰি আছে পঢ়িছোঁ লেপটপত এয়া পোহৰ উঠাই দিছোঁ ইয়াতে PDF কিছুমান থাকে এইবোৰ লিখি নাথাকে আৰু লেপটপত ভৰাই লৈ পেলাই পঢ়ি থাকে আৰু এটা পৰীক্ষা আছেগৈ তাৰপাছতে এইফালে কাটি থকা হৈছে মধুৰিআম বাৰু মই আৰু ৰাতি খাবলগীয়া হৈছে অভাৱ কলেজ গুচি যাওঁ এনেকৈ থাকি যায় তেনেহ'লে ব্লগটো এনেকৈ ষ্টাৰ্ট কৰি দিছোঁ আশা কৰিছোঁ একেবাৰে শেষলৈকে ব্লগটো চাব আৰু যদিহে ভাল পায় একেবাৰে শেষত গৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে প্ৰয়াসী পৰিৱাৰটো ছাবস্ক্ৰাইব কৰি এজন পাৰ্মানেণ্ট সদস্য হৈ পৰক ইফালে মধুৰি কাটিছে ৰ'ব দেখাই দিছোঁ মধুৰি ফাইনেলি কটা হৈ গ'ল দুটুকুৰা কৰিলোঁ এটুকুৰা মই খাম তাৰপিছতে ঘৰৰ নহয় বেলেগৰ ঘৰৰ হয় এয়া লেপটপত কাম চলি আছে আৰু মই আজি কিবা অকণমান এতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰিবলৈ মন যোৱা নাই কেতিয়াবা মন নাযায় ন মানে অকণমান দেৰিৰ পৰা ষ্টাৰ্ট কৰিম আৰু আজি মই খানা বনাম বুলি ভাবিছোঁ খানা অলৰেডি পাকঘৰত বলক পাকঘৰলৈ যাওঁ পাকঘৰত কি চলিছে চাওঁগৈ মায়ে মাটি দাইল বনাব বুলি ভাবিছে আজি সেইকাৰণে এয়া প্ৰেছাৰ কুকাৰত মাটি দাইল দিছেতো ঔটেঙা দি বনাব বোলে জ্বলা দি খাই ভাল লাগে নহৰু দি কিন্তু মায়ে আজি ঔটেঙা দি বনাব আৰু এয়া হৈছে ব্ৰকলি এইখিনি মই আজি দৈ আৰু ঠিক ৰেচিপি হিচাপে কিন্তু কেনেকুৱা ধৰণে বনাওঁ আপোনালোকক দেখাম মই দৈ আৰু বিলাহীৰ সৈতে খাই পাইছেনে আপোনালোকে কমেণ্ট কৰিব মই এইটো নিজৰ ৰেচিপি নিজে বনাম অকণমান আপোনালোকক দেখুৱাই দিম তেনেহ'লে এয়া চলি আছে আৰু কাম এয়া বিলাহী আদা জলকীয়া এইখিনি কাটি ৰাখিছোঁ মানে আজি নহৰু পিঁয়াজ সম্ভৱ এতিয়া আহিলোঁ পাকঘৰলৈ আৰু এয়া হৈছে কাটি ৰাখিছোঁ ব্ৰকলি আৰু ইয়াতে আছে আদা নহৰু পিঁয়াজ সকলো একেলগে পিচিলোঁ আধা কাপমান দৈ নিমখ প্ৰয়োজন অনুসাৰে হালধি আৰু মছলা মই ব্যৱহাৰ কৰিম মাত্ৰ জলকীয়া জিৰা গুড়ি আৰু মিট মছলা আৰু ইয়াতে তেল গৰম কৰি ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াতে ব্যৱহাৰ কৰিম যোনখিনি ব্ৰকলি সেইখিনি কাটি থোৱা ব্ৰকলিখিনি মই ফ্ৰাই কৰি ল'ম অলপমান একেলগে গোটেইখিনি দি দিছোঁ কম তেলতে হৈ যোৱাকৈ এইটো এটা সাধাৰণ ৰেচিপি যিহেতু সেয়ে কম খৰচতে বনাব পাৰিব আপোনালোকে মই এনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ অলপকৈ ফ্ৰাই কৰিব পাৰে যিহেতু ব্ৰকলিটো কোমল পাচলি একেলগে ফ্ৰাই কৰি দিলেও হৈ যায় এয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম প্ৰায় আধা চামুচতকৈও কম নিমখ আৰু নিমখখিনি ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ ধুনীয়াকৈ লৰাই ল'ব আৰু লৰাই লোৱাৰ পাছতে ইয়াতে ঢাকোনখন দি পেলাই কিছু সময় ভাজি ৰাখিব আৰু যেতিয়া আধা সিজা হৈ যাব এইখিনি ধুনীয়াকৈ নমাই ৰাখিম এইখিনি মই এতিয়া ফ্ৰাই কৰি পেলাই ঢাকনাখন লগাই দিছোঁ প্ৰায় 3 মিনিটমানৰ পাছত মই এতিয়া ঢাকনাখন লাহেকৈ আঁতৰাই দিছোঁ এয়া দেখিছে আপোনালোকে আৰু এতিয়া ব্ৰকলিখিনি প্ৰায় হাফ ফ্ৰাই হৈ গৈছে আৰু এনেকুৱা অৱস্থাতে আপোনালোকেও কেৰাহীৰ পৰা নমাই এটা ধুনীয়াকৈ পাত্ৰত ব্ৰকলিখিনি লাহে লাহে মেলি দিব মই এনেকৈ মেলি দিছোঁ দেখিছে আৰু প্ৰায় হাফ ফ্ৰাই হোৱাৰ পিছত এইখিনি মই কাঢ়ি ল'ম কাঢ়ি লোৱাৰ পাছতে প্ৰায় একেখন কেৰাহীতে গৰমেই হৈ আছিলে আৰু ইয়াতে মই অকণমান মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে ব্যৱহাৰ কৰিম পাঁচফোৰণ আৰু মেথি গুটি মই দুইটা একেলগে এটা বটলত ৰাখি থওঁ
আৰু মই এইখিনি এটা ব্যৱহাৰ কৰিম আপোনালোকে ইয়াত যিটোকে মনৰ পছন্দ ব্যৱহাৰ কৰিব পাৰে মই দুইটা ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এতিয়া ভালকৈ ফুটিব লাগিব আৰু এইটো অৱস্থাত মই দি দিম যোনখিনি আদা নহৰু বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি একেলগে মিক্সিত পিচি লৈছিলোঁ আৰু গোটেইখিনি এতিয়া ঢালি দিছোঁ ভালকৈ এইখিনি কেৰাহীত দিয়াৰ পাছত এবাৰমান লৰাই ল'ব মিক্স কৰি ল'ব বস্তুখিনি তাৰ পাছতে ইয়াত মই কি ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই গৈ থাকিম চাই থাকক আৰু এইখিনি এবাৰ লৰাই লৈছোঁ লৰাই লোৱাৰ পাছতে গেছৰ যিটো ফ্লেমটো মই অকণমান ল' কৰি দিছোঁ এয়া দেখিছে আৰু এনেকুৱা অৱস্থাতে মই ইয়াতে ব্যৱহাৰ কৰিম প্ৰায় আধা চামুচমান হালধি পাউডাৰ এয়া আপোনালোকক দেখুৱাইছোঁ হালধি পাউডাৰখিনি ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পাছত মই ইয়াত ব্যৱহাৰ কৰিম মছলা যিহেতু মই নহৰু পিঁয়াজটো কেঁচা মছলা ব্যৱহাৰ কৰিছোঁৱে সেইকাৰণে ইয়াতে মই মাত্ৰ মিট মছলা আৰু এয়া এনেকুৱা পেকেট এটা খুলি লৈছোঁ আৰু এটা মিট মছলা ব্যৱহাৰ কৰিছোঁ আৰু অকণমান ব্যৱহাৰ কৰিম মই জিৰা পাউডাৰ নেক্সট জিৰা পাউডাৰ দিম তাৰপাছত মই ইয়াতে জলকীয়া দিম জলকীয়া অলপমান দি থোৱা আছিলে জ্বলাটো অকণমান কম পাইছোঁ কাৰণে আৰু এটামান জলকীয়া মই ফালি ইয়াতে দি দিছোঁ প্ৰথমতে জিৰা পাউডাৰখিনি দিছোঁ আৰু তাৰপাছত এটা ৰঙা জলকীয়াটো মই দুটুকুৰা কৰি পেলাই ইয়াতে দি দিছোঁ দেখিছে আপোনালোকে তাৰপাছত এইখিনি ভালকৈ আকৌ এবাৰ লৰাই লৈছোঁ লৰাই লৈ মই ঢাকনাখনেৰে ঢাকি দিম চাই থাকক ভিডিঅ'টো আৰু এইখিনি এতিয়া ঢাকাৰ পাছত মই ইয়াৰ বাৰ লগত এনেই অকণমান জমনি কৰি আছিলোঁ অকণমান খাই দেখুৱাইছোঁ তাই কৈছে খা বুলি তাৰপাছতে এয়া আকৌ মই ঢাকনাখন পুনৰবাৰ আঁতৰাই দেখিছোঁ ইয়াৰ পৰা তেল বিৰিঙি আহিছে আৰু এনেকুৱা অৱস্থাত মই ব্যৱহাৰ কৰিম দৈ মই আধা কাপমান ঘৰতে বনাই থোৱা দৈ আচলতে ব্যৱহাৰ কৰিছোঁ আপোনালোকে কিনা দৈও ল'ব পাৰে যিটো যে আমি পাওঁ পেকেটিংভাৱে কিনিবলৈও পাওঁ নতুবা কেতিয়াবা টেমাটো পাওঁ মই পূৰা ফ্ৰেছ দৈ ঘৰত এনেকৈ বনাই লৈছিলোঁ আৰু আধা কাপমান মই দৈ ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু দৈখিনি ভালকৈ ইয়াতে ঢালি লৈছোঁ আৰু পুনৰবাৰ এতিয়া হাতাখনেৰে আকৌ মই লৰাই ল'ম আৰু দৈখিনি দিয়াৰ পাছত মই ইয়াত ব্ৰকলিখিনি ব্যৱহাৰ কৰিম আৰু ব্ৰকলিখিনিত মই প্ৰথমতে নিমখ অকণমান দিছিলোঁৱে সেয়ে আপোনালোকে চেক কৰি ল'ব নিজৰ পচন্দত কিমান নিমখ দিব লাগিব আৰু মই ইয়াতে প্ৰায় ব্ৰকলিখিনি ঢালি ল'ম তাৰ আগত মই আকৌ ঢাকনাখনে অকণমান ঢাকি লৈছোঁ মই এতিয়া দৈখিনি ইয়াত মিক্স কৰাৰ পাছত আকৌ যেতিয়া ঢাকোনখন আঁতৰাই দেখিলোঁ ভালকৈ মিক্স হৈ গৈছে এনেকুৱা অৱস্থাত মই ইয়াতে দি দিম যোনখিনি হাফ ফ্ৰাই কৰা ব্ৰকলিখিনি আৰু ব্ৰকলিখিনি দিয়াৰ পিছত এইখিনি ভালদৰে আকৌ লৰাই ল'ব আৰু এনেকুৱা অৱস্থাত আপোনালোকে আন্দাজ কৰি ল'ব কিমান পানী দিয়ে মই ইয়াতে বেছি পানী নিদিওঁ যিহেতু মই গ্ৰেভি বনাম সেইকাৰণে মই 1.5 গিলাচমান পানী দিম আৰু আনফালে আমাৰ বাজি আছে ৰেডিঅ' শুনি কাম কৰি কোনে ভাল পায় জনাব যিহেতু ৰেডিঅ'ত বহুত ধুনীয়া পুৰণা গানবোৰ দিয়ে নহয় অসমীয়াৰ পৰা আৰু হিন্দীৰ পৰা আৰম্ভ কৰি সকলো মই শুনি এয়া কাম কৰি আছোঁ লগতে আপোনালোকক দেখুৱাইও আছোঁ আৰু এয়া হৈছে ব্ৰকলিখিনি দিয়াৰ পাছত আৰু এনেকুৱা অৱস্থাত মই নিমখ দিম নিমখ অকণমান দিম এতিয়া যিহেতু মই আগতে দিছিলোঁ নিমখ আৰু সেয়া আধা চামুচমান নিমখ মই এনেকৈ ঢালি লৈছোঁ আৰু নিমখখিনি দিয়াৰ পিছত আকৌ এবাৰ মই হাতাখনেৰে লৰাই লৈছোঁ আৰু ইয়াতে মই এতিয়া এড কৰিম গৰম পানী আপোনালোকেও গৰম পানী ইউজ কৰিলে সোৱাদটো বাঢ়ে ঠাণ্ডা পানী কেতিয়াও ইউজ নকৰিব সেয়েহে মই প্ৰথমতে 1 গিলাচ দিছোঁ আৰু ইয়াৰ পিছত মই আৰু অকণমান পানী ব্যৱহাৰ কৰিছিলোঁ সেইটো মই আপোনালোকক দেখুৱাবলৈ নহ'লে মই ইয়াতে প্ৰায় 1.5 গিলাচমান পানী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এতিয়া মই আকৌ ভালকৈ ঢাকোন মাৰি থৈ দিম এনেকৈ পানীখিনি ইয়াৰ পৰা শুহিব লাগিব আৰু আপোনালোকক ইয়াত দেখুৱাই দিছোঁ ভালকৈ আৰু গেছটো এনেকুৱা অৱস্থাত আপোনালোকে ল' ফ্লেমত ৰাখিব আৰু আকৌ এবাৰ ঢাকোনখন লগাই দিব আৰু এয়া মোৰ ব্ৰকলি দৈ আৰু বিলাহীৰে ৰন্ধা হৈ গ'ল আৰু এয়া আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কেনে পালে জনাব এটা বাটিত মই এনেকৈ কাঢ়ি আপোনালোকৰ বাবে দেখুৱাই দিছোঁ যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰিবচোন যিসকলেতো খাইছে বাৰু ভাল কথা ময়ো খাই চালোঁ আৰু আগতেও দুবাৰমান মই খাইছোঁ সেয়া ভাল পালত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ
আপোনালোকে খাই চাব আৰু খুব বেছি ভাল পাব। এয়া হৈছে দৈ আৰু ব্ৰকলি। খাই মেলি আজৰি হৈ আহিলোঁ জাষ্ট। এতিয়া প্ৰায় 10টামান বাজিব হ'ল। ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। নিদিওঁ বুলি ভাবিও মানে গোটেই সম্পূৰ্ণ ৰেচিপিটোকে দিয়া হ'ল। অকণমান দেখুৱাম বুলি কৈছিলোঁ। ইমানেই টেষ্টি আছিলে নহয় খাবলৈ, কি ক'ম মানে। এইটো আচলতে মই নিজৰ ফালৰ পৰা নিজে ট্ৰাই কৰা এটা ৰেচিপি। মই কোনো ধৰণৰ ইউটিউব ভিডিঅ' বা এনেকুৱা ধৰণৰ কাৰোৰ পৰা এইটো লোৱা নাই। সম্পূৰ্ণ নিজস্বভাৱে মানে বনাইছোঁ। আৰু বহুতে হয়তো বনাব পাৰে এনেদৰে মোৰ ধৰণে। এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন, খুব বেছি টেষ্টি লাগিব খাবলৈ। আচলতে আমি যদিও ভেজিটেৰিয়ান হয় ন, এনেকুৱা ধৰণৰ অকণমান বেলেগ বেলেগ ধৰণে খাই থাকি মানে ৰেচিপি দি থাকিবলৈ পালে বা নিজেও খাই থাকিবলৈ পালে ভাল লাগে। আৰু এতিয়া মই কৰি আছোঁ বিচনা ৰেডি, যিহেতু শুব হৈছে আৰু ইফালে মাৰে মোৰে বিচনাখন ৰেডি কৰিলোঁ। এয়া পাৰিলোঁ আৰু আমি আঁঠুৱা লগাই নুশু, গুড নাইটটো লগাই লওঁ। আৰু তাৰপিছতে এফালে ইহঁতে ৰেডি কৰি ল'ব নিজৰ নিজৰ বিচনা। ইয়াতে বা শুব এখনত দেউতা শুব। আৰু এইফালে আমাৰ এগৰাকীয়ে কৰি আছে তেল মাছাজ। আৰু আপোনালোকে ভাত পানী খোৱা বোৱা কৰিলে নাই, কি কৰি আছে তলত কমেণ্ট কৰি জনাব। ভাল লাগিব আপোনালোকৰ খবৰবোৰ পাই থাকিলে, মনটো ভাল লাগে। আৰু মোৰ কথাবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি ভাল লাগে, যিহেতু মই ডেইলি ব্লগেই দিওঁ। এতিয়া আপোনালোকক মই দেখাইছোঁ ৰ'ব বেক কেমেৰাত। আৰু এটা আপোনালোকে মোক জনাবচোন, আপোনালোকে ৰাতি শোৱাৰ আগত মুখত কি ব্যৱহাৰ কৰে? ক্ৰীম। মই কিন্তু তেনেকুৱা ধৰণৰ একো নাইট ক্ৰীম ব্যৱহাৰ নকৰোঁ। এটোপাল নাৰিকল তেল মই মুখত লগাই শুই থাকোঁ। নাৰিকল তেল যিহেতু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল। ড্ৰাই স্কিনটো নৰ্মেল কৰি তোলে। আৰু গৰম কালিও লগালে ভাল, ঠাণ্ডা কালি লগালেও যোনটো ছালটো ফাটি যায় সেইটো ৰুক্ষ ভাৱটো নাইকিয়া কৰে, ছালটো ফটাত বন্ধ কৰে। এটোপাল মই নাৰিকল তেল মুখত লগাই শুওঁ। বাই বেক কেমেৰা দেখুৱাই দিব অলপ। মই সানি আছোঁ, তাই সানি আছে। চুলিটো লগাম, মুখতো লগালোঁ। মই লগাম। এয়া বহুত বেছি নহয়, অকণমান ইমানকণ লগালে গোটেই মুখখনৰ কাৰণে চাফিচিয়েণ্ট। লগাব আপোনালোকেও গোটেইখন এনেকৈ কৰি পেলাই হাতটোত কৰি গোটেই মুখখনতে ভালকৈ লগাই ল'ব। ৰাতিপুৱালৈ চাব স্কিনটো কিবা এটা গ্ল' আহি থাকে। মই ভাল পাইছোঁ ব্যৱহাৰ কৰি, আপোনালোকে এবাৰ লগাই চাব, নিশ্চয় ভাল পাব। ইফালে তেল মাছাজিংটো দেখুৱাই দে। আপোনালোকক মই একেবাৰে পাছদিনাহে লগ পাইছোঁ। আৰু এতিয়া প্ৰায় ৰাতিপুৱা 10টা, 10:30মান বাজি গ'ল। আজি আচলতে মোৰ কলেজ বন্ধ আছে। তাৰমানে গুণোৎসৱ হৈ আছে যিহেতু, তাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ মেমসকলৰ ডিউটি পৰিছে, এক্সটাৰ্নেলৰ ডিউটি। তাৰ কাৰণে মেমহঁতে আজি ক্লাছ মানে অফ দিছে আমাৰ কলেজৰ। আৰু এতিয়া সেইকাৰণে মই পঢ়িয়ে আছিলোঁ। অকণমান আগতে পঢ়াৰ পৰা উঠি আহিছোঁ, বন্ধ যিহেতু আজি, সেইকাৰণে অকণ দেৰিলৈকে পঢ়ি আছিলোঁ। আৰু এইফালে আমাৰ মানে এতিয়া মুখত অকণমান কিবা এটা লগোৱাৰ কথা ভাবিছোঁ, সেইকাৰণে বায়ে কি কৰি আছে, এয়া চাওক কল আৰু মৌ। এইটোতো স্কিনৰ কাৰণে বহুত ভাল জানেই। কলে আৰু মানে স্কিনটোৰ যোনখিনি ডাৰ্কনেছ সেইখিনি আঁতৰাই দিয়ে, লগত মৌজোল দিলে আৰু ভাল। যিসকলৰ স্কিনটো অতিপাত ড্ৰাই হয় তেওঁলোকে মৌজোল ব্যৱহাৰ কৰিব পাৰে, স্কিনটো নৰ্মেল কৰি দিয়ে। কিন্তু যিসকলৰ অলৰেডি তেলেতীয়া তেওঁলোকে ব্যৱহাৰ নকৰিলেও হয়, সকলোৱে জানে। কিন্তু মোৰ স্কিনটো বহুত ড্ৰাই আছিলে, আজি অলপ দিনৰ আগলৈকে মানে অত্যন্ত বেছি ড্ৰাই আছিলে। কিন্তু মই লাহে লাহে এনেকুৱা ধৰণৰ প্ৰাকৃতিক উপাদানবিলাক ব্যৱহাৰ কৰিয়ে অকণমান নাইকিয়া কৰিছোঁ, মানে ড্ৰাই ভাৱটো আঁতৰিছে। কিয়নো ঠাণ্ডা কালি মানুহৰ স্কিনটো এনেও ড্ৰাই হৈ গুচি যায়, আৰু গৰম কালি সোমোৱাৰ লগে লগে অকণমান নৰ্মেল হয়। সেয়েহে এতিয়া কল আৰু মৌ এই মুখত লগাই লওঁ, তাই বনাই আছে। আৰু অন্যফালে মায়ে কৰি আছে ঘৰ চাফাই অভিযান। আজি বন্ধ কাৰণে মাৰো অকণমান ব্যস্ততাটো মানে আমাৰ লগত কম। আমাৰ ৰাতিপুৱা যাবৰ সময়ত মা মানে অনেক কামত ব্যস্ত হৈ পৰে, বেছিকৈ আমাক তেনেকৈ গোটেইকেইটাকে উলিয়াই পঠিয়াব, ভাত পানী বনোৱাৰ পৰা আৰম্ভ কৰি। সেয়েহে আজি লাহে ধীৰে কামবোৰ কৰি থাকিলতো হৈছে। দেউতা অৱশ্যে গ'ল নিজৰ কামত।
লগাই ল'লোঁ কলখিনি ধুনীয়াকৈ মুখত আৰু এতিয়া মই এইখিনি প্ৰায় 5 মিনিট বা 7-8 মিনিটমান ৰাখি পেলাই মই গা ধুমগৈ আৰু এনেকৈ আপোনালোকে গা ধোৱাৰ আগত প্ৰতিদিনে ব্যৱহাৰ কৰিবচোন কল আৰু মৌটো বহুত ভাল মই ব্যৱহাৰ প্ৰায়ে কৰোঁ কেতিয়াবা থাকি যায় কৰিবলৈ আৰু ইফালে আমাৰ ঘৰ চাফাই অভিযান চলি আছে এয়া ঘৰ মুচি থকা হৈ গ'ল এটা ৰুম মুচি প্ৰায় কমপ্লিট আৰু তেনেহ'লে মই গা পা ধুই আজৰি হৈ আহোঁগৈ আপোনালোকে প্ৰায় আজৰি হৈ আহিলোঁ এয়া তাৰপিছত অকণ ৰ'দতে বহি আছোঁ আৰু চুলিখিনিও ধুই দিলোঁ ধুনীয়াকৈ তাৰপাছতে মুখত যে কল লগাইছিলোঁ মুখখনত কল লগাৰ পাছত অলপ সময় ৰাখি ধুই দিলোঁ ইমান মিহি মিহি লাগিছে এতিয়া মুখখন বহুত ভাল লাগে লগাব আপোনালোকেও যিসকলেতো লগাই ভালেই আৰু যিসকলে কল ব্যৱহাৰ নকৰে ব্যৱহাৰ কৰিবচোন মৌ জোলৰ লগত খুব বেছি ভাল লাগিব নিমজ কৰি পেলাই একদম স্কিনটো মোৰ যে অতি ড্ৰাই ভাৱটো এতিয়া মোৰ হোৱাৰ পৰা আৰু ভাবিছোঁ আজিৰ ব্লগটো এনেকৈ সমাপ্ত কৰি দিওঁ যিহেতু কালি ৰাতিৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু বেছি দীঘলীয়া নকৰোঁ অলৰেডি দীঘলীয়া হৈছে সেয়েহে পুনৰ এটি সুন্দৰ ব্লগৰ সৈতে পুনৰ আপোনালোকলৈ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে প্ৰয়াসীপুৰী ৱৰ্ল্ড চেনেলটোৰ তৰফৰ পৰা মই প্ৰয়াসী কৌশিক শৰ্মাই আজিলৈ বিদায় লৈছোঁ পুনৰ এটি সুন্দৰ ব্লগৰ সৈতে আকৌ আহি আছোঁ মোৰ ব্লগবোৰ এনেদৰে চাই যাওক অনাগত দিনবোৰত মৰম দি যাওক আৰু যদিহে আজিৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে ব্লগটোৰ শেষতকৈ ধুনীয়াকৈ এটা লাইক কৰিব লগতে আপোনালোকৰ মন্তব্যবোৰ জনাব তেহে মোৰ ব্লগ দিবলৈ মন যায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এটি সুন্দৰ ব্লগৰ সৈতে আকৌ আহি আছোঁ ধন্যবাদ